নমস্কাৰ বন্ধুসকল, মই পৰা আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আৰু এতিয়ালৈকে যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা, অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকন দবাবলৈ একেবাৰে নাপাহিব, কাৰণ মই ডেইলি ভিডিঅ' আপোনালৈ প্ৰতিদিনে আনি থাকোঁ। আজিৰ ভিডিঅ'টো হৈছে হোৱাটছআপৰ ওপৰত। আপোনালোকে সকলোৱে হোৱাটছআপ ব্যৱহাৰ কৰে, কিন্তু হোৱাটছআপৰ এটা আপডেটৰ ফলত আপোনালৈ যদি বেলেগ মানুহে মেছেজ কৰে আৰু এই মেছেজটো আপুনি নোচোৱাৰ আগতে ডিলিট কৰি দিব পাৰে। দিছ মেছেজ ৱাজ ডিলিট দেখুৱাই আছে, দিছ মেছেজ ৱাজ ডিলিট বুলি দেখুৱাইছে। আৰু এই মেছেজটো আপুনি কেনেকৈ পঢ়িব চাওঁ আহক। প্ৰথমতে আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰিব ন'টিছ ছেভ বুলি এটা এপ্লিকেশ্যন আছে। এপ্লিকেশ্যনটো আপুনি অ'পেন কৰি ল'ব আৰু এই এপ্লিকেশ্যনৰ লিংকটো মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু অ'পেন কৰি চাওঁ। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এপছটো অলপ লোডিং ল'ব। তাৰপিছত কিছুমান পাৰ্মিশ্যন বিচাৰিব আপোনাক, তাৰপিছত আপুনি এলাউ কৰিব লাগিব। তাৰপিছত যোনটো নেক্সট দেখিছে, নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আকৌ এলাউ কৰিব। তাৰপিছত বেক কৰিব আকৌ এবাৰ। তাৰপিছত নেক্সটত ক্লিক কৰিব, আকৌ এবাৰ বেক কৰিব। তাৰপিছত যোনটো এইটো বেল আইকনটো দেখিছে ন, বেল আইকনটোত আপুনি এবাৰ ক্লিক কৰি দিব। এবাৰ ক্লিক কৰাৰ লগে লগে ৰাইট চিনত দেখিছে, ৰাইট চিনত ক্লিক কৰি দিব। হৈ গ'ল। এতিয়া মই আপোনাক এটা মেছেজ দি দেখুৱাই দিছোঁ, হোৱাটছআপত এটা মেছেজ দেখুৱাই দিছোঁ আপোনাক। কি কৰিছ এই দেখিবলৈ পাইছে মেছেজটো, এই দেখিবলৈ পাইছে মেছেজ এটা আহিছে। এই মেছেজটো এতিয়া মই আপোনাক ডিলিট কৰি দেখুৱাই আছোঁ। এতিয়া ডিলিট হৈ গ'ল। দিছ মেছেজ ৱাজ ডিলিট, এইটো বোলে ডিলিট হৈ গ'ল। আৰু এই মেছেজটো আপুনি কেনেকৈ পঢ়িব চাওঁ। যোনটো আপুনি এপ ইনষ্টল কৰিছিলে, এপছটোত আপুনি অ'পেন কৰি ল'ব। এপছটো অ'পেন কৰাৰ লগে লগে দেখিবলৈ পাইছে হোৱাটছআপ, দেখিবলৈ পাইছে কি কৰিছ দেখিবলৈ পাইছে। ইয়াত দেখিলে যোনটো মেছেজ তাত ডিলিট হৈ গ'ল, কিন্তু হোৱাটছআপত এইটো মেছেজ আপোনাৰ শ্ব' কৰা নাই। দেখিছে ইয়াত শ্ব' কৰা নাই, আৰু এইটো তাত শ্ব' কৰিছে, এপছটোত শ্ব' কৰিছে। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।